নমস্কাৰ স্বাগতম জনাইছো মোৰ চেনেললৈ আপোনালোক সকলোকে আজি কথা পাতিবলৈ গৈছো এখন ব্লকবাষ্টাৰ অসমীয়া মুভি যিখন মুভিয়ে এতিয়া পুৰা অসমৰ আকাশে বতাহে এটা একদম পুৰা ভূমিকম্প সৃষ্টি কৰিছে সেইখনে হল ৰবি শৰ্মা ষ্টাৰৰ মুভি শ্ৰী ৰঘুপতি বন্ধুসকল শ্ৰী ৰঘুপতি এতিয়া সাউথৰ ফিল্মৰ ওপৰত ভাৰি পৰিছে এতিয়া সাউথৰ মুভি আমাৰ অসমীয়া ৰাইজে নাচাই কেৱল লাগে ৰঘুপতি এতিয়া হলে এতিয়া পুৰা অসমত গোটে অসমত আজিটো সানডে হয় আজিও পুৰা অসমীয়া সিনেমা হলত পুৰা ৰঘুপতিৰ পুৰা ধুমুহা বলিছে বানপানী আহিছে সো ৰঘুপতি চাবলৈ পুৰা এক্সাইটেড হৈছে সকলো অসমীয়া ৰাইজে তেতিয়া হলে আমাৰ আৰু এতিয়া ৰবি শৰ্মা ষ্টাৰৰ ৰঘুপতি এতিয়া সবতকে বেছি আমাৰ অসমীয়া ৰাইজৰ মাজত জনপ্ৰিয় হৈ আছে আটাইতকৈ বেছি বিজনেস কৰিবলৈ সক্ষম হোৱা প্ৰথম অসমীয়া ছবিখন হৈছে এতিয়া ৰঘুপতি লাইফ টাইম কালেকশন কিমান হ'ব নাজানো এতিয়ালে কিন্তু পুৰা হিট হৈ আছে ৰঘুপতি তেতিয়া হলে আপোনালোকে চাইছেনে যদি চোৱা নাই দৌৰি যাওক ৰঘুপতি চাওক পুৰা মই চালো বহুত ভাল লাগিছে একদম পুৰা কি অভিনয় এটা ক্যাৰেক্টাৰ মানে সিনেমাখনৰ কাৰণে ইম্পৰ্টেন্ট হয় কি আপুনি ৰবি শৰ্মাটো কবই নালাগে বাকি ক্যাৰেক্টাৰ প্ৰিয়ম পল্লৱী ওয়াও কি মজা এক্টিং কৰিছে আৰু আপোনালোকৰ আমাৰ অসমীয়া সিৰিয়েলৰ বহু একদম পুৰা আমাৰ বুৱাৰী আপোনাৰ মৰমৰ প্ৰীতি কংকনা বাইদেউৰ এক্টিং কি বঢ়িয়া লাগিছে অৰুণ হাজৰিকা ওয়াও কব নালাগে ধুনিয়া কেকেছাৰৰ অভিনয় কি মজা তেতিয়াহলে সকলোৱে যাওক ৰঘুপতি চাওক তেতিয়াহলে আজি ইমানতে মোৰ ভিডিওটো আৰু শেষ কৰিছো আপোনালোকে যদি আকৌ মোৰ ভিডিওবিলাক চাই ভাল পায় তেতিয়াহলে মোক সাবস্ক্ৰাইব কৰি দিব বেল আইকনটো বজাবলৈ নাপাহৰিব তেতিয়াহলে বাই বাই